নমস্কাৰ বন্ধুসকল, এছাম টেকনিকেল হেল্পৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাইছোঁ অহাকালি 2020 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 9 বজাৰ ৰাতিপুৱা। কেনেদৰে আপোনালোকে অতি সহজ পদ্ধতিত ৰিজাল্ট চাব পাৰিব আৰু বেলেগৰ বা অইন বন্ধু-বান্ধৱীক ৰিজাল্ট চেক কৰি দিব পাৰিব আপোনাৰ মোবাইলতে, সেই বিষয়ে জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ আহক। সেৱাই মুকলি কৰিছে ৰিজাল্ট চোৱাৰ বাবে এটি এপ। প্লে ষ্ট'ৰ অ'পেন কৰি আপোনালোকে চাৰ্চ কৰিব সেৱা ৰিজাল্ট 2020। এনেদৰে লিখাৰ পিছত চাৰ্চ কৰিব, এই লিংকটোত চাৰ্চ কৰি দিলেও হ'ব। ইয়াত অপশ্যনটো আহি গৈছে। ইয়াৰ পিছত আপোনালোকে এই সেৱা ৰিজাল্ট 2020 এপছটো যদি আপোনাৰ মোবাইলত এতিয়ালৈকে ইনষ্টল নাই তেনেহ'লে ইনষ্টল কৰি ল'ব। মোৰ ইয়াতে ইনষ্টল আছে, সেইবাবে মই অ'পেন কৰি লৈছোঁ। আপোনালোকে এইটো ইনষ্টল কৰি অ'পেন কৰি ল'ব। যেতিয়া এই এপছটো অ'পেন কৰিব, এনেদৰে আপোনালোকক এখন পেজ দেখুৱাই দিব। ইয়াৰ পিছত 5-6 ছেকেণ্ডমানৰ ভিতৰত আপোনালোকক এটা বেলেগ পেজত লৈ যাব। এয়া আপোনালোকক এই নতুন পেজত লৈ আহিব অট'মেটিক। ইয়াতে আপোনালোকে মোবাইল নাম্বাৰটো আপোনাৰ টাইপ কৰিব লাগিব। ইয়াতে মোৰ মোবাইল নাম্বাৰটো টাইপ কৰিছোঁ। টাইপ কৰাৰ পিছত এই নেক্সট অপশ্যনত ক্লিক কৰি দিব। এই নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত সেৱা ৰিজাল্ট 2020 নামৰ এপছটোত আপোনালোকে ছাকচেছফুলি ৰেজিষ্টাৰ হৈ গ'ল। এতিয়া ৰিজাল্ট অহাকালি 9 বজাত ঘোষণা কৰিব। ইয়াতে দেখুৱাই দিছে HLC ৰিজাল্ট 2020 to be announced tomorrow at 9 AM। ইয়াতে 9 বজাৰ লগে লগে ৰাতিপুৱা বা তাৰ 15-20 মিনিট আগতে এই লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। মই ইয়াতে লিংকটো ক্লিক কৰি দিওঁ। যেতিয়া আপোনালোকে সেই লিংকটো ক্লিক কৰি দিব, লিংকটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ৰোল নম্বৰ আৰু কেপচা কোডটো বহুৱাই দিয়াৰ পিছত গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত ৰিজাল্ট শ্ব' কৰিব। কিন্তু এতিয়া বৰ্তমান অল দ্য বেষ্ট ফৰ ইউৰ ৰিজাল্ট, কিয়নো আজি মই দেখুৱাই দিছোঁ বাবে ইয়াতে এনেদৰে দেখুৱাইছে। অহাকালি আপুনি 9 বজাৰ আগে আগে ট্ৰাই কৰিব। তেতিয়া আপোনালোকে ইয়াতে প্ৰথমতে ৰোল, তাৰপিছত নাম্বাৰ আৰু কেপচা কোডটো বহুৱাই দি গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ৰিজাল্ট আৰু আগতে আপোনাৰ যিসকল বন্ধু বান্ধৱী ৰিজাল্ট চাব, সকলোৰে ৰিজাল্ট ইয়াতে আপোনালোকৰ উপলব্ধ হ'ব। গতিকে বন্ধুসকল, আশা কৰিছোঁ এনেদৰে আপোনালোকে সেৱা ৰিজাল্ট 2020 নামৰ এপছটো ইনষ্টল কৰি অহাকালি মেট্ৰিকৰ ফলাফল চাব পাৰিব।